Hello guys, welcome back to my YouTube channel. আজি ঘৰতে ইনে আছো তাকে ভাবিলো অকনমান চুলি যত্ন লওঁ যেহেতু চুলিখিনি বহুত বেছি খৰিছে হেবাবে যাৰ যাৰ চুলিখিনি খৰিছে বা পকিছে তেওঁলোকে মই যেটো এতিয়া বনাম হেড পেষ্টটো বনাব পাৰিব লগতে লগাব পাৰিব তাকে ভিডিওটো হেখলৈকে চাই থাকিব জেতুকা পাতখিনি আমি ভালদৰে ধুই লৈছো এটা ফুটা লগা চৰিয়া এটাত জেতুকা পাতখিনি ধুনীয়াকৈ মেল দিছো তাৰ পানীখিনি টুক খাবলৈ দিছো তাৰ পিছত আমি জেতুকা পাতখিনি ব্যৱহাৰ কৰিম এখন লৈ লৈছো মিঠিগুটি কেটেমান এতিয়া গেছত আমি আধা কাপ পানী উতলাই লৈছো তাত আমি চাহপাত দি দিছো এচামুচ তাৰ পৰা আমি মিঠিগুটি দিখছিল যে সেই মিঠিগুটিখিনি দি ভালদৰে উতলাই লম তাৰ পিছত যেতিয়া উতলি যাব তেতিয়া পানীখিনি সেকি তা চাহপাত আৰু মিঠিগুটিখিনি এক্সট্ৰা কৰি লম এফালে এলোভেৰা লৈ দিছো আমাৰ ঘৰতে এলোভেৰা গছ আছে আপোনালোকে দোকানৰ এলোভেৰা জেলো ব্যৱহাৰ কৰিব পাৰিব এফালে জেল এলোভেৰা জেলখিনি মই ধুনীয়াকৈ উলিয়াই লৈছো এইখিনি আছে মিঠিগুটি আৰু চাহপাত এইখিনি অকমান ঠাণ্ডা হ'ব দিছো আৰু তাৰ পানীখিনি হৈছে এয়া এইখিনি অকমান ঠাণ্ডা হোৱাৰ পিছত আমি জেতুকা পাত দিছোতে এইখিনিও আমি ব্যৱহাৰ কৰিম মিঠিগুটি আমাৰ চুলিৰ কাৰণে বহুত বেছি উপকাৰী লগতে ইয়াত আমি এলোভেৰা জেল ব্যৱহাৰ কৰিছো যেটো নেকি আমাৰ কন্ডিশনাৰ কাম কৰিব ইয়াত এলোভেৰা জেল চাহপাত আৰু মিঠিগুটিখিনি ধুনীয়াকৈ পিচি ললো জেতুকা পাতখিনি অকনকে পিচি তাৰ পিছত আমি যেটো মিশ্ৰণ বনাইছিলো সেই মিশ্ৰণটো দি ধুনীয়াকৈ গোটেইখিনি মিহিকৈ পিচি লম ইমানখিনি মিহি হলি হ'ব আমাৰ চুলিত বেছি পনিয়া হলো লগাবলৈ অসুবিধা হ'ব এটা ধুনীয়াকৈ বাটি এটা আমি গুটি জেতুকাখিনি ইয়াতে উলিয়াই লম জেতুকাখিনি এতিয়া মাৰ চুলিত ধুনীয়াকৈ লগাই দিছো বিশেষকৈ মাৰ কাৰণে এইখিনি তৈয়াৰ কৰা হৈছে মাৰ চুলিখিনি বহুত পকিছিলে যিসকলৰ চুলিবোৰ পকিছে বা চুলি খৰে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে এইখিনি মতা মানুহৰ ব্যৱহাৰ কৰিব পাৰে ইয়াত কোনো কথা নাই মোৰ চুলিটো গুৰিলৈকে ভন্টিয়ে ধুনীয়াকৈ লগাই দিলে এইখিনি অলপ সময় শুকাবলৈ দিম শুকোৱাৰ পিছতে শ্যাম্পুৰে এইখিনি ধুই পেলাম কিন্তু আজি কোনো ধৰণৰ কন্ডিশনাৰ ব্যৱহাৰ নকৰো যেহেতু ইয়াত এলোভেৰা জেল ব্যৱহাৰ কৰিছো হেল্ল গাইস এটা ধুনীয়াকৈ মূৰটো ধুই ললো শ্যাম্পুৰে দেখিছেনে অকণ শুকাইছে বেছিকৈ শুকোৱা নাই এতিয়া অকণমান চিৰাম লগাই দিছো দেখিছেনে এলোভেৰা দিয়াৰ কাৰণে পুৰা ধুনীয়া একদম সিল্কি হৈ গৈছে কন্ডিশনাৰ লগোৱাৰ নিচিনা কিন্তু কন্ডিশনাৰ ব্যৱহাৰ কৰা নাই মই এতিয়া আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু আপোনালোকৰ যিসকলৰ চুলি খৰে বা পকা চুলি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব মোৰ অৱশ্যে চুলি খৰিছিলে সেইটো বাবে মই এইটো ব্যৱহাৰ কৰিছো আপোনালোকৰ ফ্যামিলি মেম্বাৰ লগতে ফ্ৰেণ্ডছলৈ ভিডিওটো শ্বেয়াৰ কৰিব তেওঁলোকৰ যাতে অকণমান সুবিধা হয় সেইবাবে ভিডিওটো হেখলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু লগতে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব ভিডিওটো হেখলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ